নমস্কাৰ, আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আমি ৰান্ধিবলৈ লৈছোঁ তিলৰ সৈতে গাহৰি মাংস। যিহেতু বতৰটো ইমান ঠাণ্ডা পৰিছে, সেয়েহে ভাবিলোঁ আজি জুইশালি ঘৰতে বহি ৰান্ধোঁ। তাৰ বাবে প্ৰথমে পিঁয়াজ কাটি লৈ আদা নহৰুখিনি খুন্দি ল'লোঁ আৰু কেৰাহীখনত মাংসখিনি বনোৱাৰ আগতেই তিলখিনি ভাজি লৈ খুন্দনাতে খুন্দি ল'লোঁ। সেয়া পিছে আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু, যি কি নহওক। এতিয়া আমি প্ৰথমে মাংসখিনি ভালদৰে ভাজি ল'লোঁ। কাইলৈ আচলতে সৰস্বতী পূজা, সেয়েহে আমি গাঁৱৰ ঘৰলৈ আহিলোঁ আৰু সৰস্বতী পূজাৰ বাবে ভাবিছোঁ দুয়োজনীয়ে অকণমান খিচিৰি বনাম আৰু তাকে দুয়োজনীয়ে জুইশালি ঘৰত বহি কথা পাতি মটৰ গুচালোঁ। অকণমান হুলস্থুল শুনিব পাৰে। আচলতে আমাৰ গাঁৱৰ ডেকাসকলে লগ লাগি আমাৰ ঘৰৰ পদূলিমুখতে সৰস্বতী পূজা পাতে। সেয়েহে আজি গোটেই ৰাতি সিহঁতে তাত মেজনী ৰখীয়া হয়। তাত সিহঁতে আজি খানা খায়, গান বজাই ফূৰ্তি কৰে। আমাৰ অৱশ্যে অকণমান টোপনি খেলিমেলি নোহোৱা নহয়, তথাপিও একো নাই। এদিনহে, আজিকালি এনেকুৱা দেখোন পৰিৱেশ দেখিবলৈ পোৱা নাযায়। আৰু এয়া আমাৰ জুইশালিখন। আজি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। ঠাণ্ডা দিনত আমি প্ৰায় ইয়াতে ৰন্ধা বঢ়া কৰোঁ। এয়া মাংসখিনি সিজিছেগৈ আৰু এতিয়া তাত তিলখিনি দি আকৌ অলপ সময় ভালদৰে ভাজি ল'ম। এয়া তিলখিনিও সিজিছেগৈ আৰু এতিয়া তাত পানী অকণমান দি আৰু অকণমান সময় ভালদৰে সিজাই ল'ম। এনেকুৱাতে মনত পৰি মাংস সিজিগৈ এতিয়া, ধনিয়া দেখোন নাই। সেয়েহে ধনিয়া ছিঙিবলৈ দুয়োজনীয়ে গৈ ৰাতি হ'লেও বাৰী পালোগৈ। দেউতাই কয় ৰাতি বাৰীত বস্তু ছিঙিব নাপায়, তথাপিও আৰু হস্কিলে মস্কিলে কেতিয়াবা ঘৰৰ মানুহে ছিঙিছোঁ বুলি কৈ ছিঙিব পাৰি। দেউতাই গম পালে কিন্তু গালি পাৰিব। গালি আচলতে নহয় আৰু, দেউতাই ক'ব, মাজু সৰু মাজু, ৰাতি বাৰু নিছিঙিলে নহয়নে? খানা লগাও নে গানা লগা নাই, খানা লগা কিছু মানুহ চিঙিছো দেই চব নে আৰু পালে নে মামদনি দেখাই দি পালে মামদনি পালে। এয়া ৰাতি চিঙা ধনিয়া আৰু মাম ধনিয়া। এয়া আমাৰ মাংস হৈয়ে গ'ল আৰু যিহেতু ঠাণ্ডা দিনত গৰম পানী খাওঁ, সেয়েহে গৰম পানী ডেক্সিটো অনবৰতে জুইশালি ঘৰত থাকেই। এতিয়া পিছে ভাতহে বাঢ়িম বাৰু, যি কি নহওক। আপোনালোকে আমাৰ প্ৰত্যেকটো ভিডিঅ' শ্বৰ্টছত ইমান ধুনীয়াকৈ কমেণ্ট কৰে, খুব ভাল লাগে। কেতিয়াবা এই কমেণ্টসমূহৰ উত্তৰ দিওঁতে অলপ পলম হ'লেও বেয়া নাপাব দেই। আৰু আপোনালোকে আমাক সুধি থাকে নহয়, তোমালোকে দুয়োজনী জা জোৱালী নেকি? হয়, আমি দুয়োজনী জা জোৱালী আৰু দুগৰাকী আছে। আপোনালোকে চাগে আমাৰ প্ৰফাইল ফটোখনত দেখিছেই। আচলতে আমাৰ পৰিয়ালটো যৌথ পৰিয়াল। কেতিয়াবা সময় সুযোগ মিলালে আপোনালোকক আমাৰ পৰিয়ালৰ সকলোৰে সৈতে চিনাকি কৰাই দিম দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেকৈ ধুনীয়াকৈ কমেণ্ট কৰি থাকিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই।